নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ডেইলি জব নটিফিকেশ্যন। আজি আমি আলোচনা কৰিম ইণ্ডিয়ান পোষ্ট GDS মেৰিট লিষ্ট আছামৰ লিষ্টটো, যোনটো নতুন এটা লিষ্ট ওলাইছে। আৰু ভিডিঅ' আৰম্ভ হোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো ক্লিক কৰিব নাপাহৰিব। এতিয়া আমি আলোচনা কৰিম আছাম GDS মেৰিট লিষ্ট কেনেকৈ চেক কৰিব। বলক এতিয়া আৰম্ভ কৰোঁ। আপোনালোকে টাইপ কৰক GDS মেৰিট লিষ্ট বুলি। যোনটো ইয়াৰে মেইন যোনটো ৱেবছাইট ইণ্ডিয়ান পোষ্ট GDS অনলাইন, সেইটো ক্লিক কৰিব। এইটো আহি গৈছে আৰু যোনটোত ইয়াতে দেখিব পাই আছে শ্বৰ্ট লিষ্ট কেণ্ডিডেট শ্বেডিউল 1 জানুৱাৰী 2026। ইয়াতে গোটেই ষ্টেটৰ লিষ্টবোৰ দিয়া আছে। আমি ইয়াতে অসমৰটো চাম। অসমৰ ফাৰ্ষ্ট লিষ্ট অফ শ্বৰ্ট লিষ্টটো ক্লিক কৰিব। আপোনালোকৰ তাতে এটা PDF আহিব। ছাপ্লিমেণ্টাৰী লিষ্টটো এতিয়া নতুন ওলাইছে, সেইটো ক্লিক কৰিব। আপোনালোকে নিজৰ ৰোল নাম্বাৰটোৰ লগত মিলাই ল'ব বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ লগত মিলাই ল'ব। অলৰেডি ছাপ্লিমেণ্টাৰী 3 থাৰ্ড লিষ্টটো আহি গৈছে, কিন্তু ছত্তীশগড় এই গোটেইবোৰ জেগাত ছাপ্লিমেণ্টাৰী লিষ্ট থাৰ্ডটো আহি গৈছে, কিন্তু অসমত এতিয়াও থাৰ্ড লিষ্টটো আহিব বাকী আছে। এইটো কেইদিনমান দুসপ্তাহমান পিছত আহি যাব। এইখিনিয়ে আছিল আজিৰ কাৰণে, ধন্যবাদ। যদি আপোনালোকে GDSৰ ইনফৰমেশ্যন লাগে, জব প্ৰফাইল, কমেণ্ট কৰিব। থেংক ইউ।